নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেল ইনফৰমেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দিল্লীত বিজেপিৰ সংসদীয় দলৰ বৈঠক, গৰজি উঠিল প্ৰধানমন্ত্ৰী মোদী। সংসদত মন্ত্ৰী সাংসদৰ অনুপস্থিতিক লৈ ক্ষুণ্ণ মোদী। অনুপস্থিত মন্ত্ৰী সাংসদৰ তালিকা চালে প্ৰধানমন্ত্ৰী মোদীয়ে। সংসদীয় দায়বদ্ধতা এৰাই চলা সাংসদ মন্ত্ৰীৰ বিৰুদ্ধে সৰগকৈ উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপিক সাংসদীয় দলৰ বৈঠকত সংসদত অনুপস্থিত থকা সংসদৰ তালিকা পৰ্যন্ত নিৰীক্ষণ কৰিলে মোদীয়ে। ইমানতে ক্ষান্ত নাথাকি সংসদীয় পৰিক্ৰমাৰ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীক মোদীৰ কঠোৰ নিৰ্দেশ। অনুপস্থিত থকা মন্ত্ৰী সংসদৰ তালিকা প্ৰতিদিনে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ নিৰ্দেশ। সংসদত সাংসদৰ বাধ্যতামূলক উপস্থিতি বিচাৰিছে মোদীয়ে। অকল ইমানেই নহয়, ৰাজনীতিৰ ঊৰ্ধত সাংসদক দায়িত্ব পালন কৰাৰ পৰামৰ্শ মোদীৰ। বৈঠকৰ দেশৰ জলসংকটক লৈও ঔদ্বিগ্নতা প্ৰকাশ কৰে মোদীয়ে। সমষ্টিত অতি কমেও এটা অনন্য কাম কৰি দেখুৱাবলৈ সাংসদক মোদীৰ পৰামৰ্শ। এইবাৰ প্ৰধানমন্ত্ৰীয়ে বিজেপি সাংসদক সোঁৱৰাই দিলে দায়িত্ব আৰু কৰ্তব্য। যদি আমাৰ এই সৰু ইনফৰমেশ্যনখিনি আপোনালোকে বুজি পাইছে তেনেহ'লে এটা লাইক কৰি জনাই দিয়ক, লগতে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো বজাই দিব।